যে এখন ট্ৰেইনৰ আগত এটা যদি ইঞ্জিন থাকে সি কিমান স্পীডত চলিব 100 স্পীডত লগত যদি আৰু এটা ইঞ্জিন লগাই দিয়ে 200 স্পীড আৰু এটা যদি ইঞ্জিন লগাই দিয়ে 300 স্পীডত আজি কাৰ্বি আলঙৰ লগত এটা নৰেন্দ্ৰ মোদীৰ দিল্লীৰ ইঞ্জিন আছে দিছপুৰৰ এটা বিজেপিৰ ইঞ্জিন আছে আৰু ডিফুটো যদি বিজেপিৰ চৰকাৰ হৈ যায় কাৰ্বি আলঙৰ লগত তিনটা ইঞ্জিনে কাৰ্বি আলঙৰ ৰেল চলাব তিনটা ইঞ্জিন বেলেগ ষ্টেটত মোদী ডাঙৰীয়াই কয় ডাবল ইঞ্জিন আৰু ডিফুত আমাৰ তিনটা ইঞ্জিন কাৰণ দিল্লী দিছপুৰ ডিফু আৰু তিনটা ইঞ্জিনে যেতিয়া এটা ৰেলগাড়ী দৌৰাব এটো কিমান স্পীডত দৌৰিব হয়নে ঠিক কৈছো নে নাই মই সেই কাৰণে ৰাইজ আমি তিনটা ইঞ্জিনৰ কাৰণে ভোট দিব লাগিব আপোনালোকে হৰেন সিং বেক ভোট দিলে দিল্লীৰ ইঞ্জিন দি দিলে আমাৰ দৰসিং দাক ভোট দিলে দিছপুৰৰ ইঞ্জিন দি দিলে এতিয়া কাছে বাইদক ভোট দিলে ডিফুৰ ইঞ্জিনো হৈ গল দিল্লী দিছপুৰ ডিফু আৰু চাব গলে তিনটাই দি হয় দিল্লীও দি দিছপুৰো দি ডিফু দি হয় না ট্ৰিপল দি হয় না নহয় এতিয়া মাজত যদি কিবা টৰ্চ লাইট এছডিসি কিবা সোমাই যায় বিলাকৰ কি হ'ব ভেলকি বহি থাকিব এটো চলাব নোৱাৰে হয় না নহয় কিবা ইয়াৰ ভ্যালু আছে নেকি খালি কাৰ্বি আলঙত আগতে মাৰ পিট লগাই পৰিবেশ বেয়া কৰিলে আজি বিজেপি আহাৰ পৰা শান্তি হৈ গল কোনো বন্ধ নাই কোনো হুলস্থুল নাই কামৰ মানুহ কাম কৰিছে খেতিৰ মানুহ খেতি কৰিছে আৰু এইবাৰ আমি ধান কিমান টকাত কিনিছো 1960 টকাত কিনিছো হয় না নহয় এতিয়া কাৰ্বি আলঙত এইবাৰ আমি 22,000 মেট্ৰিক টন চাউল ধান আমি কাৰ্বি আলঙৰ পৰা কিনিছো মানুহে ধান দিছে 3 দিনৰ ভিতৰত বেংকত গৈ টকা সোমাই গৈছে